আৰু গাইজ এতিয়া আমি উঠিম ঘৰত আৰু ঘৰ সবাৰি কৰিম আৰু ইফালে আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাম কি আছে মানে নতুনকৈ কিবা কিবি বনাই আছে। रुको जरा सबर करो। হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰসেনজিৎ ব্লগ। গাইজ এইটো হৈছে ভিডিঅ'টিৰ ছেকেণ্ড পাৰ্ট। যিসকলে এতিয়া ফাৰ্ষ্ট পাৰ্টটি চোৱা নাই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাই ল'বা। আৰু গাইজ আপোনালোকে ফাৰ্ষ্ট পাৰ্টত ট্ৰি হাউচত যোৱা দেখা পাইছিলে আৰু আজিৰ ভিডিঅ'টি পূৰা ধামাকা হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু এতিয়া লাইফত ফাৰ্ষ্ট টাইম ঘোঁৰাত উঠিলোঁ। লেটছ গ' ধৰিম ক'ত মই ধৰিব নালাগে। চল মেৰে ঘোঁৰা টিক টিক টিক, চল মেৰে ঘোঁৰা টিক টিক টিক। এই কেনেকুৱা লাগিছে? মজা মজা। মই আপোনালোকক বেক কেমেৰা দি দেখুৱাই আছোঁ। ইয়াত চক এটা ট্ৰি হাউচ এটা সৰুকৈ, এইফালে আছে সুব্ৰত আহি আছে। এই মজা মজা মজা। আপোনালোকক মই এতিয়া এক্সপ্ল'ৰ কৰি দেখুৱাম এতিয়া গোটেই জংঘল। লাইফত ফাৰ্ষ্ট টাইম ঘোঁৰাৰ পিঠিত উঠি এনেকৈ এক্সপ্ল'ৰ কৰাৰ এক্সপিৰিয়েঞ্চ লৈছোঁ, এক্সপিৰিয়েঞ্চ। আৰু গাইজ ইয়াৰ পৰা এটা ভিউ চাওক। ৱাও, হোৱাট এ বিউটিফুল এৰিয়া। শ্ল'। মানে গাইজ মোৰ হাতত যিটো ৰছী দেখা পাইছে এইটো হৈছে ঘোঁৰাটোৰ ব্ৰেক। এইটো টানি দিলেই ঘোঁৰাটো ৰখি যাব আৰু যিটো ফালে টানি দিয়া হ'ব সেইটো ফালে ঘোঁৰাটোৱে টাৰ্ণিং ল'ব। আৰু ভাইটি এইফালে কি বনাই আছে এইবিলাক? স্পাইডাৰমেন। আৰু গাইজ এনেকৈ ঘোঁৰা পিঠিত উঠি আহি পালোঁ স্পাইডাৰমেন হাউচ। আপোনালোকে ট্ৰি হাউচলৈ আহিলে এইটো চাবলৈ আহিব। আৰু দাদা এইখিনি কিমান দিনৰ মানত হৈ যাব? মানে এইখিনি 1 মাহৰ ভিতৰতে হৈ যাব। আৰু গাইজ মানে ইয়াত স্পাইডাৰমেন পাৰ্ক বনাই আছে আৰু ইয়াতে চাওক এটা স্পাইডাৰমেন হাউচ, মানে মকৰা জাল এটা বনাইছে। সেয়া চাওক, মানে ইয়াৰ পৰা ভালকৈ দেখা নাপায়। আৰু গাইজ চাওক কিমান তীব্ৰগতিত কাম চলি আছে। মানে আৰু 1 মাহৰ ভিতৰতে এই স্পাইডাৰমেন হাউচ আৰু স্পাইডাৰমেন পাৰ্কটো কমপ্লিট হৈ যাব। আৰু গাইজ আপোনালোকে যদি ট্ৰি হাউচলৈ আহে তেতিয়াহ'লে ট্ৰি হাউচৰ পৰা ঘোঁৰা পিঠিত উঠি এই পাৰ্কটো চাবলৈ আহিব। কিমান ধুনীয়া লাগিব যেতিয়া কমপ্লিট হৈ যাব চাবলৈ। গাইজ আপোনালোকক মই ঘোঁৰাত উঠা ফিজটো কৈ দিওঁ। আপোনালোকে যদি ঘোঁৰাত উঠি অনলি ফটো উঠে তেতিয়াহ'লে 20 টকা ল'ব, আৰু যদি আপোনালোকে উঠি অলপ ফুৰে তেতিয়াহ'লে আপোনাৰ পৰা 50 টকা ল'ব। আৰু যদি আপোনালোকে এই স্পাইডাৰমেন হাউচলৈকে আহে তেতিয়াহ'লে আপোনালোকৰ পৰা 100 টকা ল'ব। আৰু ইয়াৰ ওচৰতে এটা ধুনীয়া ৱাটাৰফল আছে। আপোনালোকে যদি ঘোঁৰাত উঠি ৱাটাৰফল চাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ পৰা 500 টকা ফিজ ল'ব। আৰু গাইজ আপোনালোকে চাব পাৰিছে আমি মানে সেইফালে পাহাৰৰ ওপৰেদি ঘূৰি মানে এইফালেদি এতিয়া আকৌ গৈ আছোঁ ট্ৰি হাউচলৈ। মজা লাগিল উঠি, মজা লাগিছে উঠি। দৌৰে নে নাই? এনে দৌৰে ন? ৰানিং আছে মানে? ৰেচৰ ঘোঁৰা এইবিলাক। আৰু মই যিটো বিজুলী ঘোঁৰা উঠিছোঁ ইয়াক যদি মই এক লুটি কোবাই দিওঁ মানে ইমান দৌৰিব মই ইয়াক ৰখাবই নোৱাৰিম। গতিকে দৌৰাই লাভ নাই, লাইফত ফাৰ্ষ্ট টাইম উঠিছোঁ যিহেতু। আৰু এতিয়া আহি পালোঁ জেগাত। ৰখাই দিয়ে লাইফত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ল'লোঁ। ঘোঁৰা পিঠিত উঠিলোঁ, এইফালে ঘূৰি মানে পাহাৰৰ ওপৰেদি ঘূৰি নদীৰ মাজেৰে আহিলোঁ। এইফালে এটা হাউচ বনাই আছিল আৰু আপোনালোকক দেখুৱালোৱে। গতিকে এতিয়া আমাৰ নামিবলৈ টাইম হ'ল, আমি ঘূৰি আহিলোঁ, এনজয় কৰিলোঁ। দে থেংক ইউ। ঘোঁৰা হে গাইজ আপোনালোকে ঘোঁৰাত উঠা চালে। এতিয়া আমি গৈ আছোঁ ৱাটাৰফল চাবলৈ, নদীৰ মাজেৰে গৈ আছোঁ ৱাটাৰফল চাবলৈ। ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ দূৰত যাব লাগিব। আৰু গাইজ ইয়াৰ পৰা ভিউ চাওক না, ভিউ वाओ। झंझट से दूर हूँ, पड़ोसी की पीटी नहीं सुनी आज। जो करो जो करना नहीं डरना, कुछ अभी भी सोचे क्या सोचे की दुनिया। रहने दो या जाना मुझे घर नहीं, इनको विचारों की है जड़ वही। ये जो चमके तारे मेरे पे पूरी रात, प्रकृति साथ है वो जो करीब पास नहीं, हम गरीब बात में फिर भी जी चारी है। আৰু গাইজ চাওক এতিয়া চাওক কিমান ভয়ানক জেগা এটাত আহি পাইছোঁ। মানে মানুহকেইটা কৈ আছিল যে ইয়াত এটা ৱাটাৰফল আছে, চাই আহিব পাৰিবা।
গতিকে আমি আহিলোঁ ৱাটাৰফলটো চাই আহোঁ। গতিকে অলপ ভয় ভয় লাগিছে, মানে জানেতো এই জংঘলৰ মাজত কি থাকিব পাৰে। আৰু শুনিছোঁ মানে অলপ সন্ধিয়া হ'লে মানে এইফালে কিবা ওলায় আৰু হাতী ওলায়। গতিকে আমি তাড়াতাড়ি যাব চেষ্টা কৰিম ইয়াৰ পৰা। কিমান ধুনীয়া প্লেচ, প্ৰকৃতি, মানে দুয়োফালে পাহাৰ আৰু নদী। ৱাও, বলক। আৰু জেগাটো পূৰা ডেঞ্জাৰ হয়, ডেঞ্জাৰ জেগা। আৰু গাইছ, আপোনালোকে যদি ট্ৰি হাউচত আহে ফুৰিবৰ কাৰণে, তেতিয়াহ'লে মানে ট্ৰি হাউচৰ লগত থকা এই নদীটোত আহিব। নদীটোৰে আপোনালোকে 2 কিলোমিটাৰমান গ'লে এটা ৱাটাৰফল দেখা পাব। আমি নগ'লোঁ কাৰণ বহুত গধূলি হৈ গ'ল আমাৰ। গাইছ, আমি আৰু নগ'লোঁ। ইয়াৰ পৰা আৰু 1.5 কিলোমিটাৰমান যাব লাগিছিল, কিন্তু আমাৰ স্কুটি ইয়াৰ পৰা নাযায়। গতিকে আমি আৰু নগ'লোঁ। আপোনালোকে যদি ৱাটাৰফল চাবলৈ আহে তেতিয়াহ'লে দিনৰ ভাগত আহিব, কাৰণ বহুতে কৈছে এইফালে হাতী ওলায় বুলি গধূলি। গতিকে আমিও ইয়াৰ পৰা যাওঁ সোনকালে। আৰু চক কিমান জংঘল, গতিকে ঠিক নাই, ওলাই যাব পাৰে। কি আছে কি নাই কেনেকৈ গম পাব। আৰু গাইছ, আপোনালোকক মই ৱাটাৰফলটোৰ ভিডিঅ' ক্লিপ এটা দেখুৱাই দি আছোঁ, চাই লওক। আপোনালোকে ইয়ালৈ আহিলে এনেকুৱা দেখা পাব। গতিকে গাইছ, আজিৰ ভিডিঅ'টি আমি ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো এটা লাইক, কমেণ্ট আৰু বন্ধুকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজি কাৰণে টাটা বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত। আৰু এতিয়া আমাৰ লাগিছে ভোক, গতিকে অলপ খানা চানা খাই ল'লোঁ। গতিকে টাটা বাই বাই।